নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ নিশ্চয় ভাল। মোৰ প্ৰথমটো লং ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতুকে বিশ্বকৰ্মা পূজা, মইনো ৰাতিপুৱাৰ পৰা কি কাম কৰিলোঁ সেয়াকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰি দিব। বাই। ইয়াৰ ৰাতিপুৱাই শুই উঠি বিচনাখন পাৰি লৈছোঁ। সকলোৱে বাৰু এখন বিচনা পাৰিয়ে ৰাতিপুৱা শুই উঠি, ঘৰটো যিহেতুকে পৰিপাটি হৈ থাকিলেহে মনটো ভাল লাগে, হয় নাই নহয় বাৰু? ইয়াৰ বিচনা পাৰি, টেবুল চেবুল ভালকৈ পাৰি, তাৰপিছত ঘৰ চৰ সাৰি পুচি চব ধুনীয়াকৈ পৰিপাটিকৈ থ'বলৈ কাৰ মন নাযায় হয়নে? ইয়াৰ দেখুৱাই দিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। তাৰপিছত আজি যিহেতু ভাদ মাহ, তাতে আকৌ বিশ্বকৰ্মা পূজা, ঘৰটো জানো নুমুচিলে হ'ব? যিহেতুকে আমাৰ কেঁচা ঘৰ এনেও মুচিব লাগে আৰু বৰষুণ দিলেও এইকেইদিন যিহেতু বৰষুণ দি আছে, ঘৰটো বহুত লেতেৰা হয়, সেইকাৰণে ঘৰটো বোলো চফাকৈ মুচি পেলাওঁ। এইবোৰ ভিডিঅ' বনাবৰ কাৰণে কেইটামান প'ষ্ট দিছিলোঁ, হ'লে আপোনালোকে ইগন'ৰ মাৰক দেই। ক্লিপকেইটা মই এড কৰি দিলোঁ। ইয়াক ঘৰ চৰ ধুনীয়াকৈ মুচি কাচি লৈ গা পা ধুই আহিছোঁ। গা পা ধুই কৰি আকৌ মোৰ বসন্তীখনক মানে মোৰ চাইকেলখনক ধুৱাবলৈ গৈছিলোঁ। যিহেতুকে এইখনে মোৰ ক্লাছ 9ৰ পৰা BA পাছ কৰাই দিলেগৈ। এইখন আৰু ভাইটিখনো ধুই দিছোঁ। ভাইটি যিহেতু ঘৰত নাই, এতিয়া মমাইহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। আমাৰ ঘৰত যিহেতু বিশ্বকৰ্মা পতা নাই, সেইকাৰণে মমাইহঁতৰ ঘৰত পাতিছে, মমাইহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। বেছি দূৰ নহয় কাৰণে চাইকেলতে যাব পাৰি আৰু দিয়ক, সেইকাৰণে ভাল চাইকেলতে গৈ আছোঁ। এয়া মমাই ঘৰৰ পৰা একে প্ৰসাদতহে ধৰিছোঁ। প্ৰসাদ খাইছোঁ। এয়া বুনিয়া ভুজিয়া উলিয়াইছিলে, থুলমূলকৈ পাতিছে আৰু। এয়া মমাইহঁতৰ ভাটৌ চৰাইটো মই অহাৰ কাৰণে একদম মোৰ ওচৰলৈ আহিছে। চব কিমান ধুনীয়া। আপোনালোকৰ বাৰু ভাটৌ চৰাই ভাল লাগেনে? কমেণ্ট কৰি জনাব দেই। এইটো মাতো মাতে, মই দুটামান ক্লিপ এড কৰি দিম বাৰু মাত মতা আপোনালোকক চাবলৈ। গুড মৰ্ণিং। এয়া এজনী মাহী দেই, সেই কাপোৰ চিলাই আছে। মই বোলো হাই কৰি দিয়া, নাই বোলে মই নকৰোঁ দেই বোলে হাই চাই। এয়া মমাই ভাত খাই আছে, মই জোকাই আছোঁ বোলো ছোৱালী এজনী বিচাৰি থকা হৈছে বোলো। তাৰপিছত এয়া মমাই ঘৰৰ পৰা গুচি আহিলোঁ, নাথাকিলোঁ। যিহেতু কাইলৈ ভাদ মাহ ভাঙিব আমাৰ নামঘৰত। এয়া আহি হাত মুখ ধুই কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।